মানুহ মাত্ৰেই চখবোৰ ভিন্ন হয়। কোনোবাই যদি আকাশলৈ, কোনোবাই আকৌ সাগৰলৈ যোৱাৰ ইচ্ছা কৰে। 18 জুন 2023 তাৰিখে 5গৰাকী ব্যক্তি ৰাওনা হৈছিল নিজৰ চখ পূৰণাৰ্থে আটলাণ্টিক মহাসাগৰৰ বুকুলৈ। 1912 চনত আটলাণ্টিকৰ বুকুত নোহোৱা হৈ যোৱা বিশ্ববিখ্যাত টাইটানিকৰ ধ্বংসাৱশেষ নিজ চকুৰে চাবলৈ। আনুমানিক 1500ৰ পৰা 1700 জন ব্যক্তিৰ মৃত্যু হোৱা সেই টাইটানিকৰ ধ্বংসাৱশেষ 1985 চনত আটলাণ্টিক মহাসাগৰৰ প্ৰায় 12,415 ফুট গভীৰতাত উদ্ধাৰ হৈছিল। অ'চেনগেট নামৰ কোম্পানী এটাই ভাৰতীয় মূল্যৰ প্ৰায় 2 কোটি টকাৰ বিনিময়ত এখন ছাবমেৰিনৰ সহায়ত টাইটানিকৰ ধ্বংসাৱশেষ দেখুৱাই আনে। মুঠ 5জনীয়া দলটোক লৈ সেইদিনা ছাবমেৰিনখন মহাসাগৰৰ বুকুলৈ নামি গ'ল। ছাবমেৰিনখনৰ নাম আছিল টাইটান। 96 ঘণ্টীয়া অক্সিজেনৰ যোগান থকা ছাবমেৰিনখনৰ কিন্তু ডুব মৰাৰ 2 ঘণ্টাৰ পিছতেই বহিৰ্জগতৰ লগত সংযোগ বিচ্ছিন্ন হয়। সংযোগ বিচ্ছিন্ন হৈ বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰি থকা পোলাৰ পিঞ্চৰ লগতো। আৰু তাৰ পিছতেই আৰম্ভ হয় চাৰ্চ অভিযান। 5দিনীয়া অভিযানৰ অন্তত ফ্ৰান্সৰ এখন উদ্ধাৰকাৰী ছাবমেৰিনে টাইটানিকৰ পৰা কিছু নিলগত এখন ছাবমেৰিনৰ ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত নিশ্চিত হয় যে সেইখনেই নিখোজ হোৱা টাইটান ছাবমেৰিন। টাইটানিক নামকেইটাই যেন অভিশপ্ত। অভিশপ্ত টাইটানিকৰ দৰেই টাইটানো হৈ পৰিল এতিয়া মহাসাগৰৰ বুকুত কেতিয়াও শেষ নোহোৱা এটা জীৱন্ত অধ্যায়।